প্ৰিয় বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ 59 নম্বৰ খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে খণ্ডটি শুনক। দেৱাদিদেৱৰ অনুচৰসকলেও ঐৰাৱতক ঘেৰি ধৰিলে। দেৱেন্দ্ৰই শশীৰ সৈতে হাতীৰ পৰা নামি অনুচৰ প্ৰদৰ্শিত মাৰ্গেৰে শৈলবালা অম্বিকাক লগ পাবলৈ সেই স্থানত গৈ উপস্থিত হ'ল। অম্বা স্বৰ্ণাসনত আসীন হৈ আছে। জয়াই চোঁৱৰ ধৰি আছে আৰু বিজয়ে ছত্ৰ ধাৰণ কৰিছে। মহেন্দ্ৰই ইন্দ্ৰাণীৰ সৈতে মহামায়া অম্বিকাৰ চৰণ স্পৰ্শ কৰি প্ৰণাম কৰিলে। অম্বাই হাঁহি মাৰি শশীক কোলাত বহুৱাই লৈ শিৰ শুঙিলে। কৃপাপূৰ্ণ দৃষ্টিৰে দেৱেন্দ্ৰলৈ কটাক্ষ কৰি ক'লে, দেৱেন্দ্ৰ, দেৱকুলৰ মংগল নে? তোমালোক কুশলে আছানে? একো নতুন সংকট আহি থিয় দিয়া নাইতো? অম্ব, দেৱদ্ৰোহী লংকাপতি ৰাৱণ আৰু তেওঁৰ দুৰ্জয় পুত্ৰৰ ওপৰত যেতিয়ালৈকে ধৈৰ্যটিৰ অনুগ্ৰহ থাকিব তেতিয়ালৈকে দেৱলোক আৰু দেৱকুলৰ কুশল মংগল হ'ব কেনেকৈ? দেৱকুলেতো সেই দুৰন্ত ৰাৱণৰ লগত যুঁজিবই নোৱাৰে, আৰু মই অভাগাইতো সেই দুৰাত্মাৰ পুত্ৰক কান্ধত কলহ লৈ তীৰ্থদকেৰে অভিষেক কৰাইহে ৰক্ষা পাইছোঁ। মোৰ বিকৰাল বজ্ৰও সেই দুৰাত্মা অক্ষয় তুনীৰ আৰু দিব্য ধনুৰ আগত নিস্তেজ হৈ গৈছে। কিন্তু এতিয়া দেখোন ৰাৱণৰ দেৱকুলৰ লগত একো বিগ্ৰহ নাই। অম্ব, ৰাৱণ আৰু তেওঁৰ পুত্ৰ যিজনে মোক কলংকিত কৰিবৰ বাবে নিজকে ইন্দ্ৰজিৎ বোলাইছে, যেতিয়ালৈকে জীৱিত থাকিব তেতিয়ালৈকে সমগ্ৰ দেৱকুলৰ সৈতে আপোনাৰ এই দাসো মৃত বুলিয়েই ধৰক। তেওঁ দেৱতা, দৈত্য, অসুৰ, নাগ, গন্ধৰ্ব, আগত সমাগত সকলোকে এক কৰিব বিচাৰিছে। তেওঁৰ যজ্ঞ বিধিও আমাৰ অনুকূল নহয়। তেওঁৰ কাৰ্য আৰু আদৰ্শৰ লগতো দেৱাদিদেৱ একমত। তেওঁ আৰু তেওঁৰ পুত্ৰ দুয়ো দেৱাদিদেৱৰ শিষ্য। পিছে তুমি মোৰ পৰা আৰু দেৱাদিদেৱৰ পৰা তেওঁৰ অমংগল কিয় আশা কৰিছা? এইবাৰ শশীয়ে ক'লে, অম্ব, দেৱাদিদেৱৰ সংকেততেই মোৰ পিতাই দানৱ বংশী হৈও মোক দেৱেন্দ্ৰক সঁপিছিল। আপোনাৰ আশীৰ্বাদৰ ছাঁতে আমি নিৰাপদে সম্পদযুক্ত হৈ আছো। কিন্তু আপোনাৰ আশীৰ্বচন অৱজ্ঞা কৰি সেই অসহনীয় দুৰাত্মাই দেৱেন্দ্ৰক বন্দী কৰিলে। দেৱেন্দ্ৰক সমস্ত নৃবংশৰ প্ৰতিনিধিৰ সন্মুখত কান্ধত তীৰ্থদক লৈ সেই অধমৰ ঐন্দ্ৰাভিষেক কৰিবলগীয়া হ'ল। আপুনি কেনেদৰে দেৱকুলৰ এই অপমান চাই থাকিব পাৰিছে? সকলো শুনি হেমৱতীয়ে ক'লে, কিন্তু শুনা, তোমাৰ অনুৰোধ ৰক্ষা কৰাৰ সামৰ্থ্য মোৰ নাই। দেৱাদিদেৱ ৰাক্ষস কুলৰ ৰক্ষক। তেওঁ আজি বৃষভধ্বজ যুগত সমাধিষ্ঠ হৈ দুৰ্গম গৌৰী শৃংগত বহি আছে। তালৈ যোৱাটোও সম্ভৱ নহয়। তেওঁৰ একান্ত সাধনাত বিঘিনি জন্মোৱাটো নিৰাপদ নহয়। তুমিতো জানাই, ক্ৰোধিত ৰুদ্ৰৰ নিশ্বাসত মকৰধ্বজ মীনকেতু কামদেৱ ভস্ম হৈছিল। তেনেহলে মাতা, সেয়াতো আৰু ভাল কথা যে বিৰূপাক্ষ দেৱাদিদেৱ ইয়াত নাই, তেওঁ দুৰ্গম মন্দিৰত সমাধিষ্ঠ। এতিয়া আপুনিয়ে দেৱতাৰ প্ৰিয় সাধন কৰি দিয়ক। আমাক দেৱাদিদেৱক কিয় লাগিছে? আমিতো আপোনাৰেই অনুগ্ৰহ সম্পন্ন হ'ব বিচাৰিছো। পৌলুমী শশীৰ এই কথা শুনি হাঁহি মাৰি উমাই ক'লে, হে ইন্দ্ৰসখী, তুমি বৰ কথকি। সেইটো দেৱৰাজে তোমাক দেখি এনে বিমুগ্ধ হ'ল, ঋতুৰাজে বনতলীৰ কুসুম কুন্তলা দেখি যেনেদৰে মোহিত হয়। বন্ধুসকল, এই খণ্ডটি ইমানতে অন্ত কৰিছে। এতিয়া আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।